গংগা পুত্ৰ ভীষ্ম দেৱ পাৰিখ ভক্তি বিশেষকৈ আজি সন্মুখত আছে মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু যোগেশ কিশোৰ ফুকন ডাঙৰীয়া আৰু তেখেতলৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ এই কাৰণেই যে আজি তেখেতৰ বাবে আটাইতকৈ গৌৰৱৰ দিন শিষ্যই যেতিয়া সফলতা লাভ কৰে তেতিয়া গুৰুৰ গৌৰৱ বাঢ়ে সেই কথাটো কিন্তু আজি ইয়াতে প্ৰমাণ হৈছে তেখেতে বক্তব্যত ৰাখিছে যে উৎপল খনিকৰ তেখেতৰ প্ৰিয়তম শিষ্য আছিল আজি খুব আমাৰ এটা ভাল লগা দিন মই উপস্থিত আছোঁ আমাৰ সকলোৱে শ্ৰদ্ধাৰ উৎপল খনিকৰ ককাইদেউৰ বাসগৃহত আৰু তেখেতৰ আজি এটা বিশেষ দিন আৰু তেখেতৰ আজি উপজা দিন আৰু উপজা দিনত আজি আহি পেলাই আমি তেখেতৰ বাসগৃহত উপস্থিত হৈছোঁ দাদা আপোনাক জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু আপুনি এইদৰে ৰাইজৰ হকে সমাজখনৰ হকে আপুনি কাম কৰি যাওক সংস্কৃতি পথাৰখনত সদায় এই ধৰণেই আপুনি দবদবাই থাকক আমি আশা কৰোঁ আমি আৰু উঠি অহা নৱপ্ৰজন্মই আপোনাৰ পৰা জানিবলগীয়া বহুতখিনি মানে পাবলগীয়া বহুতখিনি আছে আশা কৰিছোঁ আপোনাক আজি বিশেষ দিন আমি তাকে কামনা কৰিছোঁ আৰু বহুত ধন্যবাদ তুমি যে আহিলা মোৰ গৃহলৈ আহি পেলাই মোক এইধৰণে মৰম যাচিছা সেইখিনি মোৰ কাৰণে বহুত ডাঙৰ প্ৰাপ্তি মানুহৰ জীৱনত ধন টকা পইচা ডাঙৰ বস্তু নহয় এই যে মানুহৰ মৰম পোৱাটো সকলো মানুহৰ সৌভাগ্য লগতে এতিয়া এনেহেন এজন মহান ব্যক্তি দিহা সম্ৰাট দিহা ৰত্ন কিমান গুণেৰে বিভূষিত অসমৰ সকলো মানুহ সকলো ঘৰৰ মানুহে চিনি পোৱা এজন মানুহ মোৰ বন্ধু কমলা গগৈ আজি তেখেতৰ দশুবন কাটি কৰি আহি পেলাই মোক গৃহত আহি যিটো উৎসাহ দিছে সেইটো মোৰ কাৰণে পৰম প্ৰাপ্তি দাদা মই মাজতে আৰু এটা কথা কওঁ আজি আপুনি বিশেষ দিনটোত আমাৰ সমাজখনৰ বাবে আপুনি এটা বিশেষ উপহাৰ দিছে মই নকওঁ আপুনিয়ে কওকচোন সেই আপুনি বিশেষ উপহাৰটোৰ বিষয়ে আপুনি চমুকৈ আপুনি মানে এইখন হৈছে মহাকাব্যিক এখন উপন্যাস পিতামহৰ জীৱন ভিত্তিক উপন্যাস এই উপন্যাসত আছে ভাৰতীয় দৰ্শনৰ মূল তত্ত্ব এইখন যদি ভালকৈ পঢ়ে এটা কথা উপলব্ধি কৰিব পাৰিব আমাৰ নৱপ্ৰজন্মই যে আমি জীৱনটো কি ধৰণে আগুৱাই গ'লে মানে আমাৰ জীৱনটো পৰিশীলিত হ'ব সেই পৰিশীলিত জীৱনৰ বাবে কথাবোৰ ইমান সহজকৈ মই লিখাৰ চেষ্টা কৰিছোঁ কিন্তু লিখা কথাবোৰ সহজ নহয় কিন্তু সহজকৈ মই লিখিবলৈ চেষ্টা কৰিছোঁ তাক যদি তেওঁলোকে অনুধাৱন কৰিব পাৰে মই অনুভৱ কৰোঁ তোমালোকে পঢ়িলে গম পাবা যে তেওঁলোকে এটা পথ পাব আৰু যিটো পথ আজি মুখেৰে কৈ বিভিন্ন কৰ্মৰ জৰিয়তে আমাৰ প্ৰভু ঈশ্বৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীয়ে সমাজখনক আগুৱাই লৈ গৈছে সেই একেখিনি কথাকে কাহিনীৰ আকাৰে মহাভাৰতৰ মাধ্যমত মই কথাখিনি বুজাবলৈ চেষ্টা কৰিছোঁ বহুত বহুত ধন্যবাদ দাদা আপোনাৰ পৰা আমি এইধৰণে অনাগত দিনতো আশা কৰিম আৰু নতুন নতুন সৃষ্টি আপুনি কৰি যাওক আৰু মই এইখিনিতে কওঁ আমাৰ দৰ্শকসকলক আমাৰ লগত আজি উপস্থিত আছিলে আমাৰ দিহা সম্ৰাট সকলোৱে শ্ৰদ্ধাৰ কমলা গগৈ ডাঙৰীয়া আৰু তেখেতে আজি এই বিশেষ মুহূৰ্তটো জীপাল কৰিলে আৰু দাদা আপোনাক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ আজি এই অনুষ্ঠানটোত আপুনি উপস্থিত হৈ পেলাই যিধৰণে এটা পুস্তক বৃদ্ধি কৰিলে আৰু আশা কৰিছোঁ এই ধৰণে আপুনি ৰাইজৰ মাজত থাকক অনাগত দিনতো আৰু ৰাইজক উদ্দেশ্যে আপুনি দুই এষাৰ যদি কথা কয় এই অনুষ্ঠানটোত উপস্থিত থাকি কেনেকুৱা লাগিলে ভাল লাগিব বৰ ভাল খবৰ আজি আমগুৰিত এটা ইতিহাসৰ সাক্ষী হ'বলৈ পাই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ অসমৰ সাংস্কৃতিক জগতৰ এজন ভোটাতৰা সদৃশ আমাৰ বন্ধুবৰ উৎপল খনিকৰ ডাঙৰীয়াই তেখেতে গংগাপুত্ৰ ভীষ্মৰ ওপৰত এখন সুন্দৰ উপন্যাস তেখেতে প্ৰস্তুত কৰিছে ৰচনা কৰিছে গতিকে এয়া অত্যন্ত বিৰল কাৰ্য এটা তেখেতে সম্পাদন কৰিছে বিশেষকৈ মহাৰথী কৰ্ণ সাহিত্যাচাৰ্য স্বনামধন্য সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াচাৰ্যে মহাৰথী নামেৰে যিখন কৰ্ণৰ গোটেই জীৱন চক্ৰটোক তেখেতে উপস্থাপন কৰিছে গতিকে সেই মহাৰথী পঢ়ি নিজকে হেঁপাহ মানে যিটো মনৰ যিটো হেঁপাহ সেইটো ধৰি ৰাখিব নোৱাৰি আউনীআটী সত্ৰাধিকাৰ প্ৰভুক আজি বহু বছৰ আগতে 10 বছৰমানৰ আগতেই আমি এটা প্ৰস্তাৱ দিছিলোঁ যে প্ৰভু গংগাপুত্ৰ ভীষ্মৰ ওপৰত আপুনি এখন মানে উপন্যাস ৰচনা কৰক কাৰণ প্ৰভু ঈশ্বৰে গংগাপুত্ৰ ভীষ্মৰ ওপৰত বিভিন্ন ধৰণে ইমান মনোগ্ৰাহী বক্তৃতাবিলাক প্ৰদান কৰে গতিকে তাকে আপুনি লিখিত ৰূপ দিয়ক আৰু লিখিত ৰূপ লৈ আপুনি নিজে ভীষ্ম হৈ কথাখিনি কৈ থাকক চন্দ্ৰপ্ৰসাদ শইকীয়াচাৰ্যে মহাৰথী কৰ্ণ হৈ যিখিনি কথা কৈ আছে তেতিয়া প্ৰভু ঈশ্বৰেও সেইখিনি কৰ্ম কৰিছে
আৰু সেই আলমটোকে লৈ আমাৰ তেনেকুৱা এটা গোটেই ব্যৱস্থাকে পনাকে লৈ উৎপল খনিকৰে ইমান সুন্দৰ এটা প্ৰস্তুতি আগবঢ়াইছে মই অত্যন্ত ভাল পাইছোঁ বিশেষকৈ মোৰ হৃদয়ৰ বস্তু এটা যিটো প্ৰস্তাৱ মই সত্ৰাধিকাৰ প্ৰভুক দিছিলোঁ ডক্টৰ পীতাম্বৰদেৱ গোস্বামী প্ৰভুক সেই প্ৰস্তাৱটো দিছিলোঁ যে গংগাপুত্ৰ ভীষ্মৰ গোটেই জীৱন চৰিত্ৰটো আপুনি নিজে উপস্থাপন কৰক যুৱ প্ৰজন্মক ভীষ্মৰ চৰিত্ৰটো প্ৰকৃত যথাৰ্থক যিটো মানে ব্যৱস্থা সেই ব্যৱস্থাটো আপুনি সৰ্বজন বিদিত আৰু সৰ্বস্তৰৰ ব্যক্তিয়ে বুজি পোৱাকৈ এটা মানে লিখিত ৰূপ দিয়ক বা নাট্য ৰূপ দিয়ক বা উপন্যাস ৰূপ দিয়ক গতিকে তেখেতৰ অত্যন্ত ব্যস্ততাপূৰ্ণ এজন ঋষি আপোনালোকে সকলোৱে জানেই গতিকে তেখেতেও সেই কৰ্ম মোক কয় মই যে তোমাৰ কথাষাৰ ৰাখিবলৈ কৰ্ম কৰিছোঁ মই তাৰ মাজতে উৎপল খনিকৰে এইটো ব্যৱস্থা কৰিছে অত্যন্ত ভাল লাগিছে মোৰ বিশেষকৈ যিটো ভাৱাৰ্থ মই যিটো বিচাৰি ফুৰা এটা বস্তু লাভ কৰিছোঁ সেইকাৰণে খুব ভাল লাগিছে এইটো বিশেষকৈ ডক্টৰ চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰৰ উত্তৰসূৰী হিচাপে আমগুৰিৰ যিটো ইতিহাস আমগুৰি ইতিহাসটো পুনৰ ৰাইজৰ মাজত সজীৱ কৰি তুলিলে উৎপল খনিকৰ সেইকাৰণে সঁচাকৈ ধন্যবাদৰ পাত্ৰ প্ৰশংসাৰ পাত্ৰ অধ্যয়ন কৰিছে অনুশীলন কৰিছে আৰু তাক আজি প্ৰদৰ্শন কৰিছে আৰু এটা কথা আপোনালোকে জানে আমিও লোক সংস্কৃতিৰ এজন সামান্যতম কৰ্মী গীতমাতৰ মাজত থকা দিহামাত হিচাপে আপোনাক সকলোৱে যিহেতু জানেই সেইটো বুলি নহয় তাৰ এজন সাংস্কৃতিক বিভাগৰ এজন ক্ষুদ্ৰতমান কৰ্মী মোৰ ওচৰত মোৰ এটা কলি হঠাৎ মনলৈ আহিলে তাৰমানে যেতিয়া গংগাপুত্ৰ পিতামহ বুলি যিখন প্ৰতিচ্ছবিখন দেখিলোঁ মই অকণমান গুণগুণাই দিছোঁ গংগাপুত্ৰ ভীষ্ম দেৱ পাৰিখ ভক্তিৱন্ত মহামানী ভীষ্ম ভকতিৰে গদ হে মহামানী প্ৰণামো আমি কৰা কৃপাই কবাৰ পিতামহ প্ৰণাম বাৰম্বাৰ তোমাক পৰি আমি কৰোঁ নমস্কাৰ এইকেইটা অতি সুন্দৰ কমলাদা খুব ভাল লাগিছে খুব ধুনীয়া এইটো আপোনাকো শ্ৰদ্ধা জনাইছোঁ আমাৰ খনিকৰদেৱৰ বাসগৃহত আপোনাসকলে আহি যিখিনি প্ৰচাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে আপোনাসকলৰ এই মহান প্ৰচেষ্টাটো সঁচাকৈ প্ৰশংসনীয় আৰু আমি শলাগ লৈছোঁ বহুত ধন্যবাদ জনাইছোঁ দাদা